নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গম পাইছেই চাগে মই কি বনাব লৈছোঁ। এইটো হৈছে কাঠফুলা। মই আজি কাঠফুলা বনাম আৰু বনাইছোঁ যেতিয়া আপোনালোককনো নেদেখুৱাকৈ কেনেকৈ থাকোঁ, নহয়নে? এয়া মই প্ৰায় এপোৱা জোখৰ কাঠফুলা লৈ লৈছোঁ আৰু কাঠফুলাখিনি এতিয়া মই ভালদৰে ধুই ল'ম আৰু ওপৰৰ যিখিনি লেতেৰা অংশ সেইখিনি মই গুচাই দিম। আৰু দেখিছেনে, এইখিনি মই ধুই লোৱাৰ পাছত আৰু যেতিয়া গুচাই হৈ গ'ল তেতিয়া মই আপোনালোকক দেখাইছোঁ। এয়া মই কাটি ল'লোঁ এনেদৰে। আপোনালোকে যিমানটো চাইজত ভাল পায় তেনেদৰে কাটি ল'ব পাৰে। এনেদৰে মই কাটি ৰাখিলোঁ আৰু আনফালে মই ইয়াত দিবলৈ কি লৈছোঁ, মই ৰচুন আদা থেতেলিয়াই ৰাখিছোঁ আৰু এফালে এডোখৰ কেপচিকাম দিছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু মই এটা বিলাহীও কাটি লৈছোঁ আৰু আনফালে কেৰাহীটো পাতিয়ে দিলোঁ আৰু কেৰাহীটো গৰম হোৱালৈ ৰৈ আহিছোঁ আৰু যেতিয়া গৰম হ'ল তাত মই তেল এনেদৰে দি দিলোঁ আৰু তেলখিনি যেতিয়া গৰম হ'ল ইয়াত মই যিটো পিঁয়াজ কাটি ৰাখিছিলোঁ পিঁয়াজখিনি মই ইয়াতে এনেদৰে দি দিম আৰু অলপ সময় লৰাই ল'ম আৰু লৰাই ইয়াত নিমখ দি দিম, নিমখ অকণ আৰু হালধিও এনেদৰে অকণমান দি দিছোঁ আৰু এইখিনি এবাৰ পিঁয়াজখিনি ভালদৰে এবাৰ নিমখ আৰু হালধিৰ লগত এনেদৰে লৰাই লৈছোঁ আৰু এইখিনি যেতিয়ালৈকে সিজে মই তেতিয়ালৈকে আনফালে মছলাখিনি ৰেডি কৰি লৈছোঁ আৰু মছলাত মই দিছোঁ ধনিয়া পাউডাৰ এচামুচ দিছোঁ, কাশ্মীৰী এচামুচ দিছোঁ, কাশ্মীৰী পাউডাৰ আৰু দিছোঁ ৰেড চিলি পাউডাৰ আধা চামুচ আৰু জিৰা পাউডাৰ আধা চামুচ আৰু দিছোঁ মিক্স মছলা এচামুচ আৰু লগতে দিছোঁ এয়া হালধিও মিক্স কৰি লৈছোঁ আৰু আনফালে মোৰ পিঁয়াজখিনি এইখিনি ভাজি হৈয়ে গ'ল আৰু মই ইমানটো ভাজ খোৱাৰ পাছত মই ইয়াতে দি দিছোঁ যিটো বিলাহী কাটি ৰাখিছিলোঁ, কাটি ৰখা বিলাহীটো মই এনেদৰে পিঁয়াজখিনিত দি দিলোঁ আৰু এবাৰ লৰাই লৈছোঁ আৰু আনফালে মই যিখিনি মছলা লৈছিলোঁ মছলাখিনি মই এতিয়া পানী দি পিনি ভালদৰে গুলি ল'ম আৰু আপোনালোকেও এনেদৰে গুলি ল'ব, গুটি গুটি হৈ থাকিব নিদিব আৰু এইফালে মই ৰচুন আদা ইয়াত দি দিছোঁ আৰু যিখিনি মই মছলা ৰেডি কৰিছিলোঁ আৰু গুলি থোৱা মছলাখিনি মই ইয়াতে দি দিম আৰু দি এবাৰ ভালকৈ লৰাই মই ঢাকন মাৰি ৰাখি দিম প্ৰায় 2-3 মিনিটমানৰ পাছত আকৌ দেখাইছোঁ। এয়া দেখিছোঁ, ইয়াত মই দি দিম এতিয়া এয়া কেপচিকাম দি দিলোঁ আৰু দি দিলোঁ মছৰুমখিনিও দি দিলোঁ আৰু ভালদৰে লৰাই লৈছোঁ। লৰাই লোৱাৰ পাছত আকৌ মই এতিয়া ঢাকন মাৰি ৰাখি দিম। এয়া নিমখো দি দিছোঁ, সোৱাদ অনুসৰি দি দিব আপোনালোকেও আৰু নিমখখিনিৰ লগতো এনেদৰে লৰাই লৈছোঁ ভালকৈ আৰু এয়া মই এবাৰ ঢাকি ৰাখি দিলোঁ, মই সেইটো দেখাব নহ'ল আৰু এয়া মোৰ মছৰুমখিনিয়ে পানী এৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকে মাজে মাজে চেক কৰি থাকিব। এয়া মই দেখিছে চাগে মাজে মাজে চেক কৰি আছোঁ আৰু এনেদৰে অলপ সময় পাছত আকৌ চালোঁ এয়া পানী ওলাই আছে মছৰুমখিনিৰ পৰা আৰু মই এতিয়া ভালদৰে লৰাই লৈছোঁ আৰু মই ঢাকন মাৰি একেবাৰে মিডিয়াম ফ্লেমত ৰাখি দিম আৰু মই ৰাখিম প্ৰায় 10 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত মই এনেদৰে ৰাখি দিম আৰু মই এনেদৰে চেক কৰি থাকিম আৰু দেখিছে এয়া তেলবোৰ যে বিৰিঙি পৰিছে দেখিছেনে আৰু এইটোৱে চিন যে মোৰ মছৰুমখিনি হৈ গৈছে আৰু মই এতিয়া ইয়াতে কাটি ৰাখিছিলোঁ, মই অলপ ধনিয়া পাত কাটি ৰাখিছিলোঁ, এতিয়া মই কাটি ৰখা ধনিয়া পাতখিনি মই ইয়াতে এনেদৰে দি দিম আৰু আকৌ এবাৰ ভালকৈ লৰাই ল'ম আৰু লৰাই লোৱাৰ পাছত আকৌ ৰাখি দিম 2-3 মিনিটমানৰ কাৰণে দেখিছে
হৈছে 2-3 মিনিটমানৰ পাছত দেখাইছোঁ। এয়া মোৰ মছৰুম একদম বনি একদম ৰেডি হৈ গ'ল। আৰু এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিলোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, খাবলৈ সঁচাই ভাল লাগে। আৰু এয়া মোৰ মছৰুম ৰেডি হৈ গ'ল। যিসকলে মোৰ ভিডিঅ'টি চাই আছে তেওঁলোকে লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।